हेलो गाइज কি খবৰ সকলো ভালে আছে আপোনালোক সকলোকে মই মোৰ নেক্সট ব্লগলৈ স্বাগতম জনাইছো তো আজি একদম মই সাজি কাচি আহি ৰেডি হৈ গলো তো মই এতিয়া যাও কি বুলি কম মানে আমাৰ হস্পিটাল চাৰিআলিৰ ওচৰতে এখন পুৰণি আচিনাই গোসাঁই থান আছে তো এতিয়া মই তালৈকে যাব ওলাইছো তো ঠিক আছে গাইজ মই এতিয়া ঘৰৰ পৰা অলৰেডি ওলাই আহিলো তো আহি পেলাই মই একেবাৰে থানৰ অলপ ওচৰতে আছো তো ঠিক আছে আপোনালোকক মই সকলোখিনি দেখাই যাম তো গাইজ আমি আহি পেলাই আচিনাই গোসাঁই থান পালোহি তো মেইন ৰোডৰ পৰা একদম জখলাবন্ধালৈ গ'লে আপোনাৰ সোঁ চাইড পৰিব তো মেইন ৰোডৰ পৰা অকণ দেখিয়ে থাকি না থানভাগ তো আমি আহি পালোহি এয়া হৈছে আমাৰ আচিনাই গোসাঁই থান শ্ৰী শ্ৰী দৌল গোবিন্দ জখলাবন্ধা সত্ৰ আচিনাই থান তো ঠিক আছে আমি চাকি বন্তি জ্বলাইলোঁ আমি চাকি বন্তি দি কৰি আহিলোঁ এতিয়া আমাৰ বৰ্তা আছে বৰ্তাই যিটো পৰিচালনা কৰি আছে গতিকে আহকচোন আমি জানো থানভাগ কেতিয়া স্থাপন হৈছিলে আৰু বৰ্তাই কেনেকৈনো পৰিচালনা কৰি আছে বৰ্তাৰ মুখে আমি শুনি লওঁ আহক এই থান মানে এইখন জখলাবন্ধা সত্ৰ কলিয়াবৰৰ প্ৰথম সত্ৰ এই সত্ৰখন 1480-1558 খ্ৰীষ্টাব্দত বিয়াতনাথ মুনিৰ বংশজাত দামোদৰদেৱৰ জীয়াই নাতি কৃষ্ণানন্দদেৱে স্থাপন কৰিছিল আহোম ৰাজত্বকালৰ দিহিঙা ৰজাৰ দিনত এইখন সত্ৰতে বুৰঞ্জীমতে গদাধৰ সিংহ আহি ল'ৰাৰজাৰ ঘৰত লুকাই আছিল খুটিৰ বৰগোৱাল হৈ আৰু খুটিৰ বৰগোৱাল হৈ থকাৰ পিছত তেখেতে খুটিত থাকোঁতে এজনী বাঁহজীমৌ আছিল বাঁহজীমৌজনীৰ কোনো ধৰণৰ কাম নাই গতিকে নেপালীবিলাক দুৰ্গা দশমীত টিকা ল'বলৈ যাওঁতে তেওঁ একে ঢকাই মাৰি সেই মহজনীৰ মাংসখিনি খাই পেলাই হাড়মোনখিনি পুতি থ'লে আৰু গোৱালসকল আহি পেলাই মহজনী বিচাৰি নাপায় তাক ক'লে যে গোসাঁই আহি ক'লেহি যে হেৰি নহয় মহজনী নাই প্ৰভু কি হ'ল বোলে মহজনী বাৰু কি হ'ল তই বৰগোৱালক মাতিছে বুলি কবিচোন বৰগোৱাল আহিল আহোঁতে এইখিতে বাটৰ মুখত সোমাই অহা বাটৰ মুখতে ক'লে যে তই মহ খোৱা মোজা দিব বল এইবুলি কোৱাৰ লগে লগে দুটা গোৱালৰ ডিঙিত টেপি ধৰিছিল গতিকে এতিয়া আমি যদি কেতিয়াবা বাটচৰাও পাতোঁ তেতিয়াহ'লে এইটো 33 চকা বাটচৰা হিচাপেহে পৰিগণিত হ'ব আৰু এই সত্ৰখনৰ কথা হ'ল কি যেতিয়া শৰাই কলিতা দিলে আচিনাই ৰোগ ভাল হয় কলৰ থোক দিলে সেই গতিকে বৰ্তমান এতিয়া আচিনাই থান নামৰ নামকৰণ হৈছে 1958 চনলৈকে পুৰোহিতে পালি আছিলে আৰু সত্ৰাধিকাৰসকলে পালি আছিল 1958 চনৰ পৰা বৰ্তমান ৰাইজৰ দান বৰঙণি আৰু চৰকাৰৰ তৰফৰ পৰা 2,21,000 টকা এটা দিছে কিন্তু নামঘৰ ভাগৰ কাৰণে নহয় নামঘৰ ভাগ সম্পূৰ্ণ খুঁটাখিনি ৰাইজৰ দান বৰঙণি আৰু ভ্ৰাম্যমাণ থিয়েটাৰ আনি এই নামঘৰটোকো বনোৱা হ'ল তাৰে টকা 22,000 বাচিছিলে সেইটো মণিকূট স্থাপন কৰিলোঁ কিন্তু মণিকূট ভাগ বৰ সৰ্বাংগ সুন্দৰকৈ বনোৱা গতিকে সময় লাগিছে বৰ্তমান 28 লাখ টকা খৰচ কৰি আমি মণিকূট ভাগ হোৱাকৈ নাই আৰু মই 1983 চনৰ পৰা একেৰাহে এই নামঘৰ ভাগৰ কাম কৰি আহিছোঁ এতিয়া মোৰ 40 বছৰ হ'ল গতিকে 40 বছৰত আমি এই ইয়াত মেঘবেদৰ চৰকাৰ গতিকে তেওঁক পুষ্পদান কৰাৰ উপৰিও পাঠ কৰা হয় নাম গোৱা হয় ইয়াৰে বৰ্তমান পালি থকা হৈছে আৰু ইয়াত এতিয়া যাত্ৰীৰ সমাগমটো বেছি হৈছে গতিকে ইয়াত চলোৱা মানুহ এতিয়া খুব কম দুৰ্বল আজিকালি দেউৰীও টকা পইচা দিলেহে পায় গতিকে তেওঁলোকক খুব টকা পইচা হ'লেও নিজৰ ঘৰৰ পৰা দি হ'লেও থানখন চলাই থকা হৈছে গতিকে আমি আশা কৰিছোঁ যে ৰাইজে ইয়াক আঁকোৱালি ল'ব কাৰণ বিজ্ঞানৰ যুগত আচিনাই ৰোগটো মেডিকেলে ভাল কৰিব নোৱাৰা ৰোগ এটা ইয়াত ভাল হয় ইয়াৰ প্ৰমাণ আছে ময়ো কোৱা নহয় অসমবাসী ৰাইজে ক'ব জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই মন্দিৰলৈ আহে আৰু গতিকে আমিও আশা কৰিছোঁ এই মন্দিৰভাগ জাকত জিলিকা হৈ পৰিবই দিম সকলোৰে সহায় সহযোগ পালে গতিকে তেওঁলোকে মানে এই সত্ৰৰ ইতিহাস ইমানখিনি
তো গাইজ বৰ্তাই ক'লে কথাখিনি মানে থানভাগকেইটা স্থাপন হৈছিলে আৰু আপোনালোকে জানে যে যি আচিনাই হয় সেয়া মানে এই আচিনাই গোসাঁই থানভাগলৈ আহিলেই থোক কল আৰু বন্তি চাকি দিয়াৰ পিছতেই সেয়া আচিনাই ৰোগ ভাল হয়। তো ঠিক আছে, আপোনালোকো আহিব যদি তেনেকুৱা মানে প্ৰব্লেম হয়। আৰু কৈছে সহায় যিহেতু মানে নতুন থানভাগৰ কাম চলি আছে, তো কোনোবা ইচ্ছুক যদি ব্যক্তি থাকে তো আহি পেলাই আমাৰ বৰ্তাকে লগ কৰিব আৰু যদি পাৰে সামৰ্থ্য অনুযায়ী কিবা এটা দান বৰঙণি দিব বুলি আশা থাকিল আৰু সকলোৱে সহায় সহযোগ কৰিব। তো ঠিক আছে, ধন্যবাদ বৰ্তা আপোনাক। আপুনি যিহেতু ইমানখিনি ধুনীয়াকৈ ক'লে। মোৰ ঘৰৰ ওচৰতে, কিন্তু তথাপিও মই জনা নাছিলোঁ মানে থানভাগৰ বিষয়ে ইমানখিনি ভালকৈ, কিন্তু আজি বৰ্তাই বহুতখিনি কথা ক'লে। ওপৰটোহে লেতেৰা হ'ব, এইটো ৱাটাৰপ্ৰুফ ৰং কৰিব লাগিব। হয় হয় এই চাটখনৰ পৰা ইমান লেতেৰা নহয়, কিয় এই বক্স দেখিছা? বক্সৰ ভিতৰত পাইপ আছে, পানীটো পাইপেদি নাহিব, চাৰিওপিনে আছে বোলে। এইপিনে কৰিছোঁ নহয়, চাৰিওপিনে একে। তো গাইজ আপোনালোকক বৰ্তাই সকলোখিনি বুজাই দিলেই। তো আমি এতিয়া আহিলোঁ, এতিয়া যাওঁ ঘৰলৈ। তো পৰিৱেশটো বিৰাটেই ধুনীয়া, থানভাগৰ আৰু মহত্বও বহুত বেছি আছে। তো আপোনালোকৰ যদি তেনেকুৱা প্ৰব্লেম হয় তো আপোনালোকো আহিব। তো ঠিক আছে গাইজ, মই গৈ ঘৰত আপোনালোকক। হেল্ল' গাইজ, মই থানৰ পৰা আহি পালোহি ঘৰ। তাৰপাছতে আহি কৰি মই ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া মই ওলাই আছোঁ মোৰ নামঘৰত যাবৰ কাৰণে। তো ঠিক আছে গাইজ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে গাইজ, আজিলৈ বাই বাই।